বৰপেটা জিলাৰ চেঙাৰ অগ্ৰণী আধ্যাত্মিক অনুষ্ঠান চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক মৃগেন্দ্ৰ নাৰায়ণ বৰুৱা সোঁৱৰণী স্মৃতিগ্ৰন্থ প্ৰজ্ঞাৰ সুবাস বুধবাৰে প্ৰয়াত বৰুৱাৰ স্মৃতিচাৰণ সভাত উন্মোচন কৰা হয়। প্ৰয়াত বৰুৱাৰ বাসভৱনত অনুষ্ঠিত স্মৃতিচাৰণ সভাখন সঞ্চালনা কৰে বিৰলা গোষ্ঠী অসমৰ উপদেষ্টা তথা শিক্ষাবৰ্তী ৰোহিণী কুমাৰ দাসে। প্ৰয়াত বৰুৱাৰ কনিষ্ঠ ভাতৃ নিকুঞ্জ নাৰায়ণ বৰুৱাই সম্পাদনা কৰা আৰু পৰিয়ালৰ লোকে প্ৰকাশ কৰি উলিওৱা প্ৰজ্ঞাৰ সুবাস স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বান্দালী সূত্ৰৰ সত্ৰাধিকাৰ তথা চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ সভাপতি দ্বিজেন্দ্ৰনাথ গোস্বামীয়ে। উক্ত অনুষ্ঠানতে চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজ, বৰচেঙাপাৰা শিল্পী সমাজ, বৰচেঙাপাৰা ভক্তবৃন্দৰ লগতে পাঠক কনক চন্দ্ৰ ঠাকুৰীয়াই নিজাববীয়াকৈ প্ৰয়াত বৰুৱাৰ বাবে লিখিত শোকবাৰ্তা পৰিয়ালক প্ৰদান কৰে। উল্লেখযোগ্য যে বহু প্ৰতিভাৰে প্ৰতিভাত চেঙা অঞ্চলৰ প্ৰাণ পুৰুষ মৃগেন্দ্ৰ নাৰায়ণ বৰুৱাৰ যোৱা 14 অক্টোবৰত শংকৰদেৱৰ জয়ন্তীৰ নিশা হঠাৎ ষ্ট্ৰোক হৈ মৃত্যু হৈছিল। এই শুভ মুহূৰ্তত প্ৰয়াত মৃগেন্দ্ৰ নাৰায়ণ বৰুৱাৰ চোতালত তেখেতৰ আজি যি স্মৃতিচাৰণ সভা আৰু তেখেতৰ গ্ৰন্থ উন্মোচনী সভাত মই সঞ্চালকৰ তৰফৰ পৰা পোনপ্ৰথমতেই পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমাজলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এনেধৰণৰ ব্যক্তি এগৰাকীৰ যি সুচিন্তা, যি সুকাৰ্য, যি উৎসাহজনক কৰ্ম আমি সমাজে, আমাৰ পৰিয়ালবৰ্গই আৰু আমি তেখেতৰ সোৱে বাৱে সততাই লাগি থকা ব্যক্তিসকলে চিৰদিন জীয়াই ৰখাৰ কাৰণে আজি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ব্যুৰো ৰিপোৰ্ট, অসম ফাৰ্ষ্ট। ज्वेलरी के क्षेत्र में एक विश्वसनीय नाम गोल्ड पॉइंट, जहां मिलेगा आपको 100% असली सोने से बने आभूषण, कीमत भी ऐसा जो सबको भा जाए। और इस धनतेरस में उपहार के तौर पर 20% तक का स्पेशल डिस्काउंट भी। तो फिर देर किस बात की, आप भी आए और अपना पसंदीदा गहना हमारे गोल्ड पॉइंट से ले जाएं।